আমি ফিফি ৱাটাৰফল চাবলৈ আহিছোঁ প্ৰথমটো ৱাটাৰফলত সোমাইছোঁহে আহি বহুতখিনি সোমাবলগীয়া হ'ল যে গতিকে প্ৰথমটো চাই কৰি লৈ আৰু বেলেগত যাম এতিয়া ইমান ধুনীয়া লাগি আছে মানে ঠাণ্ডা ঠাণ্ডা বতাহটো পূৰা ঠাণ্ডা ঠাণ্ডা লাগি আছে আমাৰ তাত যিটো গৰম ভাৱ ইয়াত মানে খুব ঠাণ্ডা লাগি আছে সেইকাৰণেতো ফুৰিবলৈ আহে ন আৰু আমিও আজি আহিছোঁ যোনটো ৱাটাৰফল চাম এতিয়া ফিফি ৱাটাৰফল বুলি কয় আহি আছোঁ আমি আহি বহি আছোঁ ফিফি ফায়াৰ পাৰ্কত আৰু কিছুমান গৈছে গা ধুবৰ কাৰণে আমি যোৱা নাই ইয়াতে বহি আছোঁ ইয়াত ধুনীয়া ভিউ চাওক ভিউবোৰ দেখিলে মানে আমাৰ ঠাইবোৰলৈ মনতেই নপৰে ইয়াতে থাকিব মন যায় কি পাহাৰীয়া জেগা তাতে ঠাণ্ডা ঠাণ্ডা হাৱা ৰ'দ দি আছে যদিও ইয়াত অনুভৱ হোৱা নাই গৰম ভাৱটো ঠাণ্ডা হাৱা মাৰি আছে যে ধুনীয়াকৈ মানে ৰ'দ লৈ থকা নিচিনা লাগিছে এনেকুৱা জেগা চাবলৈ খুব মন যায় আৰু এতিয়া আমাৰ তাত যিহেতু গৰম বেছি ইয়াতে আমি এনেকৈ অলপ ঠাণ্ডা হাৱা ল'বলৈ আহিলোঁ ৰাতিপুৱা শ্বিলঙত খোৱাৰ পৰা উঠিয়ে বিচনাতে বাগৰিছে দেখিছে এনেকুৱা ছোৱালী বেলেগে ৰাতিপুৱা উঠি ধুমধাম ওলাই গৈ ফুৰিবলৈ যায় এই আমাৰ সহপাঠী একেলগে আহিছিলোঁ আমি বিচনাতে শুইয়ে আছে এতিয়া আমি উঠি গৈ চাহ তাহ খোৱা নাই একো যিহেতু আমি এতিয়া হোমষ্টেতে আছোঁ ইয়াৰ পৰা ওলাই গৈহে আমি খোৱা বোৱা কৰিম গা পা ধুই লৈছোঁ ওলাই কৰি মেলি ক'ত যাওঁ কি কৰিম তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব ন